ইয়াৰ পাছতে আমি আমন্ত্ৰণ জনাইছো সাই বিকাশ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখাৰ ধৃতি ৰিবি গোস্বামী। এইবাৰ আমন্ত্ৰণ জনাইছো কটন বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাৰ বেদান্ত। এয়া কটন বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাৰ বেদান্ত শৰ্মা। ইয়াৰ পিছতে আমি আমন্ত্ৰণ জনাইছো কটন বিশ্ববিদ্যালয়ৰ কলা শাখাৰ অভিনন্দা হাজৰিকা। অভিনন্দা হাজৰিকা কলা শাখাৰ কটন বিশ্ববিদ্যালয়। ইয়াৰ পাছতে আমি আমন্ত্ৰণ জনাইছো কটন বিশ্ববিদ্যালয়ৰ কলা শাখাৰ অনুৰাধা শৰ্মা। এইবাৰ আমি আমন্ত্ৰণ জনাইছো কেচি দাস বাণিজ্য মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ দীপক লোধা। দীপক লোধা। এইবাৰ আমি আমন্ত্ৰণ জনাব বিচাৰিছো কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখাৰ মাৰ্টিনা কাশ্যপ। কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জুবলি বৰুৱা। এইবাৰ আমি আমন্ত্ৰণ জনাব বিচাৰিছো কটন বিশ্ববিদ্যালয়ৰ কলা শাখাৰ পৰাগ কুমাৰ শৰ্মা। এইবাৰ আমি আমন্ত্ৰণ জনাব বিচাৰিছো কেচি দাস বাণিজ্য মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ বাসুদেৱ মণ্ডল। ধন্যবাদ জনাইছো।